নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ বিৰতিৰ পিছত পুনৰ এটি কবিতা পাঠ। কবিতাটিৰ শিৰোনামা হৈছে ভাদৰ ভিডিঅ'গ্ৰাফী। কবি মই জ্যোতিবিকাশ গগৈ। ভাদৰ ভিডিঅ'গ্ৰাফী। গ্ৰীষ্মৰ শেষত ৰ'দৰ DSLR ৰোলিং কেমেৰাৰ লাইভ ভিজুৱেলত বিস্তাৰিত সেউজ পথাৰ। পৰ্ট্ৰেইট লেন্সত সজাল ধৰা ধানৰ স্ফীত ফুটেজ দেধাৰ। নৈজুৰিৰো ঢৌময় কলাজ, হাই মেগাপিক্সেলত সুদূৰৰ নীলিম পাহাৰ। লং ডিউৰেশ্যনত উষ্ণতাৰ বাঁহীচুমা বতাহ, ডাবল বেছত নামঘৰ, দবা আৰু কাঁহৰ ৰিজিউম লয়। ইকুৱেলাইজ অডিঅ'ত হৰিধ্বনিৰ স্বৰ, HD ৰেকৰ্ডাৰ মিউজিক হৃদয়। হ'ব পাৰে বাৰিষাৰ ফিউজন ৰিমিক্স, হিপ হপ ষ্টেপত বাঢ়িব পাৰে বান। এক্সক্লুচিভ ষ্ট্ৰীমিঙত উটি ভাঁহি যাব পাৰে সৰল সোজা অসহায় জীৱন। বিউটি এপছত নেখেলি নোৱাৰিব আহোঁ আহোঁ শৰতৰ ইনষ্টাগ্ৰাম শেৱালি। নিয়ৰ হেঁচুকি ওলাই সৌজাক, সময় হেমন্তৰ টিউচন সন্ধানী স্বপ্নালু বয়সৰ টিকটক ছোৱালী। নাথাকে নিশ্চয় এডিটিঙৰ কাট কৰবাতো এটাও। এইয়া ভাদৰ উতলা উদযাপনৰ সুদীৰ্ঘ ভিডিঅ'। পৰিৱৰ্তনৰো ট্ৰেণ্ডি ঋতু এইটো, সেয়েহে কথাবোৰ কৈ থলো। ধন্যবাদ।